So hello everyone and welcome back to another new video. মই জাকাৰি আহমেদ আৰু আপোনালোকে চাইছে টেকনিক্যাল আছামিজ গতিকে স্বাগতম জনাইছো মোৰ চেনেলত আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম যে ফটোৰ বেকগ্ৰাউণ্ড আপোনালোকে কেনেকৈ ৰিমুভ কৰিব একেবাৰে সহজ পদ্ধতিত সেইটো বিষয় আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চাব পাৰিব গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু ভিডিঅ'টো স্কিপ নকৰিব গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল সো আপোনালোকে পোনপ্ৰথমে কি কৰিবা আপোনাৰ মোবাইলৰ যেটো পিকচাৰ্ট এপ্লিকেশনটো ডাউনলোড কৰি থৈছে সেই পিকচাৰ্ট এপ্লিকেশনটো আপোনালোকে ওপেন কৰিব সো ওপেন কৰাৰ পিছত অলপ সময় ওয়েট কৰিব আৰু আপোনালোকৰ সন্মুখত নতুন ইন্টাৰফেস খোল খাব সো এতিয়া আপোনালোকে কি কৰি দিব প্লাস আইকনত ইয়াত দেখা পাইছে গতিকে ইয়াত আপোনালোকে ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব আপোনাৰ যিকোনো এটা আপুনি ফটো এড কৰিব সো এড কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত বহুতো আপোনালোকে টুলস দেখা পাইছে ইফেক্ট দেখা পাইছে বিউটি গতিকে এইবিলাকৰ প্ৰয়োজন নাই গতিকে আপোনালোকে বেকগ্ৰাউণ্ড ৰিমুভ কৰিবৰ বাবে কি কৰিব লাগিব কাটআউট আপোনালোকে দেখা পাইছে কাটআউটত ইয়াত আপোনালোকে ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব এনেকৈ আঁচ টানি দিব কাপোৰৰ যেটো লাষ্ট সীমা আছে ইয়াত আপোনালোকে কি কৰিব এনেকৈ আঁচ টানি দিব গোটেই কাপোৰত এনেকৈ আঁচ টানি দিব আপোনালোকে আঁচ টানি দিয়াৰ পিছত কি কৰিব ইয়াত আপোনালোকে দেখা পাইছে এৰো চিন গতিকে এৰো চিনত আপোনালোকে ক্লিক কৰি দিব সো এৰো চিনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এতিয়া যত বাকি আছে আপোনালোকে তাত ব্ৰাছ মাৰি দিব পাৰে আকৌ যত বাকি আছে আপোনালোকে একদম স্মুথ একদম নৰমালি আপোনালোকে কি কৰি দিব ব্ৰাছটো মাৰি দিব যাতে বাহিৰলৈ না যায় সো তাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে যে সেভ অপশনটো আপোনালোকে দেখা পাইছে সো সেভ অপশনত আপোনালোকে কি কৰি দিব ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে যে বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গৈছে একেবাৰে স্মুথ আপোনালোকে দেখা পাইছে গতিকে এতিয়া আপোনালোকে ফটোটো সেভ কৰাৰ কাৰণে আপোনালোকে কি কৰিব ইয়াত আপোনালোকে দেখা পাইছে ড্ৰ ইয়াত ড্ৰত আপোনালোকে কি কৰি দিব সো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত 3 ডট আপোনালোকে দেখা পাইছে 3 ডটত ক্লিক কৰি আপোনালোকে সেভ ইমেজত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এই ফটোটো আপোনালোকৰ মোবাইলত সেভ হৈ যাব গতিকে যদি ভিডিওটো ভাল লাগে তেনে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শেয়াৰ কমেন্ট কৰিব